নমস্কাৰ সকলোকে। বিশেষ এটা কাৰণলৈ আহিলোঁ। এইকেইদিন অসমত সঘনাই চৰ্চিত হৈ আছে এটা ঘটনা যে পাকিস্তানৰ সমৰ্থন কৰি একাংশ মানুহে ফেচবুক, এক্স হেণ্ডেল, টুইটাৰত কমেণ্ট কৰি আছে, পোষ্ট কৰি আছে। তো তাক দেখি কিনে কিছু কথা পাতিম বুলি কিনে আহিলোঁ। একচুৱেলি এই দেখি কিনে আচৰিত হৈ আছোঁ যে মানুহবিলাকৰ একচুৱেলি হৈছে কিহৰ আনন্দত পাকিস্তানক আজি পোষ্ট কৰি কিনে, পাকিস্তানক আজি ছাপোৰ্ট কৰি ফেচবুক, ইনষ্টাগ্ৰাম, অন্যান্য ছ'চিয়েল মিডিয়া মাধ্যমত তেওঁলোকে পোষ্ট কৰি কিনে এটা যেন বন্য আনন্দ তেওঁলোকে যাতে পাইছে। মোৰ ব্যক্তিগতভাৱে মোৰ তেনেকুৱা এটা ভাৱ হৈছে। পেহেলগামত একচুৱেলি যিটো ঘটনা হ'ল, এইটো অত্যন্ত দুখজনক আৰু অত্যন্ত দুৰ্ভাগ্যজনক হয় আমাৰ কাৰণে। তো সমগ্ৰ দেশ জোকাৰি গৈছে, সমগ্ৰ বিশ্ব জোকাৰি গৈছে আৰু সমগ্ৰ দেশ, আমাৰ গোটেই ভাৰতবাসী শোকত আছে আৰু চৰকাৰে নেক্সট কি ষ্টেপ ল'ব তাক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। তেনেস্থলত এই মানুহবোৰে পোষ্ট কৰি কিনে তো এটা বিভেদকামী এটা শক্তিৰ যেন এষ্টাব্লিছ এটা কৰিব বিচাৰিছে। তো মোৰ পাৰ্চনেলি এনেকুৱা ফিল এটা হৈছে। কিন্তু এইখিনিতে এটা শলাগ ল'বলগীয়া কথা হ'ল যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তো তেওঁৰ নিৰ্দেশত এতিয়ালৈকে 28জনৰো অধিক পাকিস্তানক সমৰ্থন কৰি পোষ্ট কৰা মানুহক আজি এৰেষ্ট কৰিছে। এইটো বহুত ছাপৰ্টিভ কথা হয়। অসমত থাকি, ভাৰতত থাকি, অসমৰ বায়ু, পানী, চাউল চব খাই আজি পাকিস্তানক কৰিব, আজি কাশ্মীৰত পেহেলগামত তো আমাৰ হিন্দু হওক বা মুছলমান এজন ঘোঁৰা চালক এজন আছিলে, বচাব গৈ কিনে 8টা নে 10টা গুলি বুকুত লৈ আজি মৰিলে। তো অত্যন্ত দুখজনক। আজি পেহেলগামত 26জন চিভিলিয়ান মৰিলে। কিন্তু আজি কিহৰ কাৰণে হ'ল এই ঘটনাটো যে বাৰে বাৰে ভাৰতত সোমাব, টেৰৰিষ্টে মানুহ মাৰিব, এইটো কিহৰ কাৰণে হৈ আছে? আৰু আমাৰ মানুহবোৰে বুজি পোৱা উচিত। আৰু ইয়াৰ পিছতো তো পাকিস্তানক সমৰ্থন কৰি কিনে পাকিস্তান জিন্দাবাদ, পাকিস্তান ভাল কাম কৰিছে, আৰু মানুহ মৰিব লাগিছিল। তহঁতে কোনটো মেণ্টেলিটিত, কোনটো ৰিজনত এইটো কথা কৈছ? আৰু যোনে পাকিস্তানক ছাপোৰ্ট কৰিম বুলি ভাবি আছে আৰু যোনে পাকিস্তানক ছাপোৰ্ট কৰি কিনে ফেচবুকত তো যিটো হিৰোগিৰি দেখাই আছে নহয়, তো তহঁতক এটা মই কৈছোঁ, তহঁতে ইমানেই যদি পাকিস্তানক ভাল পাওঁ নহয়, তো পাকিস্তানত যা, গৈ কিনে এমাহ থাকিয়া আৰু পাকিস্তান আৰু ভাৰতত থকাৰ মাজত ডিফাৰেঞ্চটো গম পাবি। তহঁতে যদি পাকিস্তানক যদি ভাল পাওঁ, ইমানে যদি ছাপোৰ্ট কৰিব খুজিছে পাকিস্তানত গৈ কিনে থাকিয়া, তাৰপিছত গম পাই যাবি। আৰু টেৰৰিষ্টৰ কোনো জাতি ধৰ্ম নাই। আজি হিন্দু মানুহ বাছি মাৰিছে, কালি মুছলমান মানুহ মাৰিব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ তাহাঁতৰ এটা ইণ্টেনশ্যন হয় যে ভাৰতত কেনেকৈ বিভেদকামী শক্তি আমি জন্ম দিব পাৰোঁ, কেনেকৈ আমি বিভেদকামী শক্তিৰ দ্বাৰা তো হিন্দু মুছলিম আমি ভাগ কৰি কিনে নহয়, ভাৰতৰ মাজতে যাতে এটা চিভিলিয়ানৰ মাজতে এটা চিভিল যাতে ৱাৰ হয়, তাহাঁতে এইটো বস্তু বিচাৰে। তো তহঁতে
আৰু আমি সাধাৰণ কিছুমান মানুহে কিছুমান গোড়া চিন্তাৰ মানুহে আমি কি কৰোঁ যে এইখিনি বস্তুকে ছাপোৰ্ট কৰি কিনে আমি বস্তুটো এটা বেয়া দিশত লৈ যাওঁ আৰু মই অসম চৰকাৰক এইখিনিতে আৰু এটা অনুৰোধ কৰোঁ যে এই বস্তুটো হৈছে এইখিনিয়ে অনুৰোধ কৰিব বিচাৰোঁ যে এই যোনে একচুৱেলি কমেণ্টবিলাক কৰি আছে নহয় এইবিলাকো ওপৰত এটা ভালকৈ এটা ইনভেষ্টিগেট হ'ব লাগে যে ইহঁতে একচুৱেলি হয় কৰে চাব লাগে অসমত বহুত মানুহ এনেকুৱা সোমাইছে হয় আমি চবেই চুপ আছোঁ হয় কিন্তু নহয় সময় আহিলে কিন্তু চুপ নাথাকোঁ কিন্তু সময় আহিলে চুপ নাথাকোঁ যদি এনেকুৱা যদি চিটুৱেশ্যনবিলাক হৈ থাকে চৰকাৰৰ যেনেকৈ ভাল কামৰ পক্ষপাতী হ'ম বেয়া কামৰ পক্ষপাতী হ'ম চিধা কথা কৈ যাম সদায় তাতে আৰু কোনো ছ'চিয়েল মিডিয়াটো তহঁতৰ নহয়তো একচুৱেলি যি ইচ্ছা তাকে লিখিবি সেইটো কথা হ'ব নোৱাৰে নহয় আজি আৰ্মছ নোহোৱা মানুহক বাছি মাৰিছে যদি ইমান যদি সাহস আছে ন ইণ্ডিয়ান আৰ্মি নামিছে এতিয়া আহক কিমান টেৰৰিষ্ট কিমান ট্ৰেইণ্ড হয় আমাৰ কামাণ্ডৰ লগত লাগে কিমান ট্ৰেইণ্ড হয় গম পোৱা যাব আমি চুপ নাথাকোঁ কিন্তু গীতাতে আছে নহয় ধৰ্মে ৰক্ষতে ৰক্ষিতা সকলোৱে নিজৰ ধৰ্ম ৰক্ষা কৰিব যিকোনো পৰ্যায়ত যাব পাৰে